तो हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल पिज्जा ब्लॉग्स। तो আজি जुतिছে মই জেগাত গৈ আছো, পুৰা ধামাকা জেগা এডোখৰলৈ গৈ আছো। তাত কি হ'ব কি নহ'ব, আমি দুটাই কি কৰিম নকৰিম, আপোনালোকে ফুল ভিডিঅ'টো চাই থাকক আৰু ঘৰতে এনজয় কৰক। কিমান মজা জেগা, চাই ভাল লাগিছে। মানে ইয়াতে থাকি যাওঁ লাগি গৈছে। মোক সমানে হ'ব চাহপাতৰ গছ কেইজোপা। ৱাও, পুৰা চাহপাত কি মজা লাগিছে। জুতিছে আগত চাবলৈ গৈছে। তাত ইয়াতকেও ধুনীয়া ধুনীয়া জেগা আছে, মানে সেইবিলাকো আপোনালোকক দেখাই আছো। কি মজা লাগিছে, ইমানখিনি চাহপাত আৰু ওচৰতে ইমান ধুনীয়া পাহাৰ আছে। পাহাৰৰ ওপৰলৈকো যাম, তাতো দেখাম আমি কি কৰিম। আপোনালোকে চাই থাকক, মাজে মাজে গৈ আপোনালোকক মই দেখাই দিছো। চাই থাকক। গাইছ, ৰাস্তাটো ইমানে বেয়া মানে মই নামি পেলাই ৰখি দিলোঁ। সি অকলে গৈ আছে। চাই ইমান বেয়া ৰাস্তা। অকলে যোৱা তুমিয়ে বেয়া ৰাস্তাত যোৱা, পৰিলেও পৰিবা তুমি, যোৱা। চাওক গাইছ, ইমান মানে বোকাত সোমাই গলো গাইছ, ইমান বোকা নাই। ব'লা, মই নুঠোৱে কণ, ব'লা। ৱাও, সদায় আহি থাকি যাম লাগি গৈছে। ইমান মজা প্লেচ। তো গাইছ, বাইকৰ পৰা নামি বাইকখন এডোখৰতে ধুনীয়াকৈ থৈ ল'লোঁ। থৈ লৈ পেলাই এতিয়া এইফালে পূৰা আমি খোজকাঢ়ি যাব লাগিব। এইটো জ্যোতিষ মোতকৈ আগতীয়াকৈ গৈ আছে, মানে ৰখিবলৈ টাইম নাই। মোৰ লগতে আহিছে, মোৰলৈকে ৰখিবলৈ টাইম নাইকিয়া হৈ গ'ল তাৰ। তো বসন্তী অলপ টাইম এডোখৰতে থাকা, আমি আধা ঘণ্টাত গৈ 2 ঘণ্টাত আহি আছোঁ। তো বলক আপোনালোককো দেখাইছোঁ আৰু আমি অলপ এনজয় কৰোঁ। আপোনালোকেও চাই ঘৰতে অলপ এনজয় কৰক। আহি আছোঁ। মানুহজন এতিয়া মোতকৈ আগতেই আছে। অকণমান ওপৰ পাইছোঁহি আৰু গৈ আছোঁ। এয়া পানী গৈ আছে এইফালে পানী গৈ তাত পৰেগৈ। এইফালে আমি যাম গৈ লৈ পেলাই একে ওপৰ পামগৈ। আহি কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে। আটাই ফুৰিছা কেলে? ভয় কৰিছা নেকি মোলে? টাইগাৰ ইয়াৰ পৰা এতিয়া আকৌ ওপৰলৈ উঠি যাম। তাৰপৰা ভিউটো গোটেইটো দেখাম যে কিমান ধুনীয়া লাগে। আৰু তাতে আমি তাই গা পা ধুই ল'ম, ওপৰত গা ধুই আছোঁ যে আপোনালোকে চাই থাকক। জংঘলৰ মাজে অকলে আহি আছোঁ। সি গা ধোৱাত ব্যস্ত। মইতো গা নুধোৱেই ইয়াত। মই ঘৰত গা ধুই আহিলোঁ। সি খেঁচৰ, সি গা ধোৱা নাই, সেইকাৰণে ধুইছে। জংঘলৰ মাজে অকলে আহি আছোঁ। আহি খটখটি পাই গ'লোহি। আপোনালোকেও চাই থাকক। মই খটখটিত উঠি আহি আছোঁ। তাহাঁতে গা ধোৱাকৈ অলপমান চাম আৰু ইয়াতে চাগে ইয়াৰ পৰা পানীবোৰ আহি এইডোখৰতে ষ্টপ হয় নেকি? হয়, ইয়াতে ষ্টপ হয়হি। ইয়াৰ পৰা আধাকৈ গৈ থাকে পানীটো। এইফালে যোৱা মানা আছে, গতিকে ইয়াতে গা ধুব লাগিব। মই এতিয়া এই চাহ জেগাডোখৰতে অকলে বহি থাকিমগৈ। ইহঁতে পূৰা ইয়াত এনজয় কৰি আছে। কেনেকুৱা গ'লা? গা ধুইছা? মই ইয়াতে সুদা ভৰিয়ে থাকিবও নোৱাৰোঁ, ইমান ৰ'দ। তো মই ভিডিঅ'কে কৈ থাকোঁ, আপোনালোকে চাই থাকক। তাত মই গা ধুবই নাপাওঁ আৰু কি ক'বা। লাহেকৈ আজি ময়ো নামি গ'লোঁ। সিটো গা ধুই আগত নামিয়ে আছে। ময়ো লাহেকৈ ইয়াত জাপ মাৰি আহি আছোঁ। আহি চাহ জেগা পামহি এতিয়া। এইকণ বাৰু বাম, এইকণত ভৰি দিব পৰা যায়। গাইছ, কৰিব লৈছিলোঁৱে জাষ্ট। ধোৱা তোমালোকৰে দিন, মোৰ ৰাতি আৰু অকলে দেখি। বেটাই মোৰ লগত আহি এনজয় কৰি আছে খুব। আহি পাই গ'লোহি। সন্ধিয়া যিহেতু আজি বহুতো বতৰটো বেয়া, গতিকে ঘৰৰ পৰা কল কৰি মোৰতো নষ্ট কৰি গতিকে এটা ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ। এতিয়া পূৰা গা ধুই ফ্ৰেছ হৈ ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেললৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
টাটা।